আমি আহিলো সাফিনৰ মানে স্কুলৰ ইউনিফৰ্মৰ কাৰণে তো গণেশগুৰি আহিলো ৰাজু ড্ৰেছ তাতে যাই কিনে চাওঁ ইউনিফৰ্ম ৰেডিমেডে পোৱা যায় নে বনাবই লাগিব स्टार्ट हो गल फर्स्ट टाइम बाबा अल्लाह रेडी उन पापा अल्लाह অপশন দেখি দিব এইটো চা 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 সবাই দেখো হ্যালো খুলিবে কেনেকুৱা ড্ৰেছ চেঞ্জ কৰিব নালাগে ড্ৰেছ লোৱা হৈ গ'ল আৰু এতিয়া সাফিনে অকণমান বহি আছে সো ড্ৰেছটো মানে এযোৰ ৰেডিমেড ল'লোঁ আৰু এযোৰ মানে বনাবলৈ দিম আৰু এয়া জোখ লৈ আছে সাফিনৰ ষ্টেবলটো নাথাকে মানে একবাৰ ওলাই আহে একবাৰ সোমোৱাই দিওঁ এই অৱস্থাই হৈ আছে সো দিনটো বেছি ভাল নহয় অকণমান বৰষুণ দিয়া হৈ আছিলে আৰু তাৰপিছত আমি আহিলোঁ মেকডোনাল্ডলৈ আৰু তাতে আহি কিনে এটা বাৰ্গাৰ অৰ্ডাৰ দিলোঁ আৰু এটা চকলেট ব্ৰাউনি চেণ্ডি অৰ্ডাৰ দিছিলোঁ হাজবেণ্ডে বোলে একো নাখায় সো বাৰ্গাৰটো সাফিনৰ কাৰণে আৰু চেণ্ডিটো মোৰ কাৰণে দিছিলোঁ বহা কি খাই আছা বাৰ্গাৰ বাৰ্গাৰ ভালকে ধৰা দুটা হাত দি ধৰা মেকডোনাল্ডটো গণেশগুৰি আমাৰ বিকে টাৱাৰৰ ওচৰতে আছে সো আপোনালোকে আহিব পাৰিব আৰু ৰিজনেবল প্ৰাইচতে বস্তুবিলাক পোৱা যায় সো আপোনালোকে আহি কিনে ইয়াত ট্ৰাই কৰিব পাৰিব ভিডিঅ' কিয় নকৰোঁ বহাৰ কাৰণে ধুনীয়া জেগা আছে আৰু ওপৰৰ ফ্ল'ৰতো আছে মানে সো আপোনালোকে ইয়াত আহি কিনে নিশ্চয় ভালেই পাব আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে আৰু খোৱা বস্তুবোৰো টেষ্টি হয় মোৰো বহুত ভাল লাগিছে আৰু এয়া চকলেট ব্ৰাউনি চেণ্ডি সো এইটোও টেষ্টি আছিলে আৰু এইটোৰ দামটো আছিলে 77 rupees সো বহুত টেষ্টি আছিলে আৰু তাৰপিছত একুৱাৰিয়াম চাই কেনে সাফিনে ক'লে যে মই ফিছ চাব লাগে সো ফিছ চাবৰ কাৰণে লৈ গ'লোঁ সাফিন ফিছ গৰু ছাগলী এইবিলাক বস্তুৰ প্ৰতি তাৰ বহুতেই নিচা তাৰপিছত সাফিনৰ কাৰণে এযোৰ জোতা কিনিলোঁ আৰু এইযোৰ জোতাই আমাৰ পচন্দ হৈ গ'ল সো এইযোৰ জোতা লৈ ল'লোঁ এইটো আকৌ স্কুলৰ কাৰণে নহয় এইটো মানে এনেই ইউজ কৰাৰ কাৰণে এইটো পিন্ধিবা তুমি এইটো পিন্ধিবা পিন্ধিবা দামটো কিমান এটাতো লিখা দাম মই চাইছো আৰু আমি সাফিনৰ জোতা গণেশগুৰিৰ পৰাই কিনিছিলোঁ আৰু এইটো গণেশগুৰিৰ দোকান হয় দুটা তিনিটামান দোকান চাইছিলোঁ তাৰপিছত সাফিনৰ জোতাযোৰ মিলিছিলে কোনবিলাক আৰু এয়া বজাৰ কৰা হৈ গ'ল
কোৱাচোন বৰষুণ দিবই মানে আমাৰ অকণমান দেৰি হৈ আছে সাফিনৰ শাৰ্টটোত স্কুলৰ লোগো লগাব লাগিব সেইকাৰণে লগাইছিলে একবাৰ কিন্তু উল্টা হৈছে সেইকাৰণে আকৌ লগাব গৈছে এনে দেৰি হৈ আছে বৰষুণ দিলে তোমাৰ প্ৰব্লেম হৈ যাব কাৰণ স্কুটি লৈ আহিছোঁ এয়া এতিয়া আমি ৰাজু ড্ৰেছৰ ওচৰতে ৰখি আছোঁ আৰু আমাৰ সাফিনৰ জোতা আৰু ড্ৰেছটো লোৱা হৈছে খোৱা লোৱা হৈ গৈছে তো এয়া হৈ গৈছে আৰু সাফিনৰো আমনি লাগি গৈছে এইটো দুষ্ট খালি দুষ্টামি কৰে এতিয়া আৰু বহুতখিনি বস্তু কিনিবলৈ বাকী আছে আজি আৰু কিনা নহ'ল দেৰি হৈ গ'ল চ' যদি ভিডিঅ'টো অকণমানো ভাল লাগি থাকে লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ